हेलो फ्रेंड्स আপোনালোকে কেনেকুৱা আছে মই আশা কৰো আপোনালোকে ভালে আছে আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো আইপিএল সম্বন্ধীয় মোৰ প্ৰথম কোৱেশ্চনটো আছে হু ওন দা আইপিএল 2021 টুৰ্নামেন্ট 2021 চনত আইপিএল কোনে জিতিছে আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি চেন্নাই সুপাৰ কিং আমাৰ নেক্সট কোৱেশ্চনটো হৈছে এতিয়া What is the full form of IPL? IPL or full নাম কি? আমার শুদ্ধ আনসারটা হচ্ছে অপশন বি ইন্ডিয়ান প্রিমিয়ার লিগ নেক্সট কোশ্চেন চাও আমার কোশ্চেনটা হচ্ছে হু ওন দ্য অরেঞ্জ কাপ ইন 2021 IPL IPLৰ অরেঞ্জ কাপ কোনে জিকিছিল 2021 চনত আমার উত্তৰটো হৈছে অপশন এ ঋতুরাজ গায়কোয়াড এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু ওন দ্য পাৰ্পল ক্যাপ ইন IPL 2021 পাৰ্পল ক্যাপ কোনে জিকিছিল IPLত আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি হৰ্ষল পেটেল এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে Which team did CSK beat in the final of IPL 2021? 2021 চনত IPLৰ অপোজিট টিমটো কোন আছিল আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন ডি কলকাতা নাইট ৰাইডাৰ KKR এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেন হৈছে হু ওন দ্য ম্যান অফ দ্য ম্যাচ এৱাৰ্ড ইন ফাইনেল IPL 2021 IPL 2021ত কোনজন মানুহে এৱাৰ্ড ফাইনেল এৱাৰ্ড পুৰস্কাৰ পাইছিল আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি ফাফ ডু প্লেছিছ এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু স্ক'ৰ্ড দ্য মোষ্ট নাম্বাৰ অফ ৰানছ ইন এন উইনিং ইন IPL 2021 কোনে মোষ্ট পপুলাৰ ৰান জয় কৰিছিল স্কোৰ কৰিছিল আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ জছ বাটলাৰ 124 ৰানত মানে স্কোৰ কৰিছিল এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু স্কোৰ্ড দ্য মোষ্ট নাম্বাৰ অফ 50s ইন IPL তো IPL 2021ত মানে মোষ্ট 50 নাম্বাৰ কোনে মানে স্কোৰ কৰিছিল আমাৰ অপশন শুদ্ধ আনসাৰটো হৈছে অপশন সি KL ৰাহুল এতিয়া আমি নেক্সট কোশ্চেন চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু হিট দ্য মোষ্ট নাম্বাৰ 6s ইন IPL 2021 কোনে IPL খেলত 6 মানে 6 বেছি মাৰিছিল তো আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ KL ৰাহুল 36 মাৰিছিল এতিয়া আমি নেক্সট কোশ্চেন চাও আমাৰ নেক্সট কোশ্চেন হৈছে হু হিট দ্য মোষ্ট নাম্বাৰ অফ বাউণ্ডাৰীজ ফৰ ইন IPL 2021 2021 চনত কোনে বেছি ফ'ৰ মাৰিছিল বাউণ্ডাৰী ফ'ৰ তো আমাৰ শুদ্ধ আনসাৰটো হৈছে অপশন ডি ঋতুৰাজ গায়কোৱাড 64টা ফ'ৰ মাৰিছিল এতিয়া আমি নেক্সট কোশ্চেন হাউ মেনি IPL টাইটেলছ ডিড CSK own so far including the year 2021 টাইটেল IPLত টোটাল CSK কেইবাৰ জিতিছিল এই বছৰত মানে এই বছৰৰ পৰা আগৰ বছৰলৈকে কেইবাৰ জিতিছিল তো আমি ইয়াৰ শুদ্ধ আনসাৰটো অপশন বি চাৰিবাৰ জিতিছিল আমাৰ নেক্সট কোশ্চেনটো হৈছে হু হিট দ্য লংগেষ্ট 6 ইন IPL হিষ্টৰী IPLৰ ঐতিহাসিক আটাইতকৈ বা লংগেষ্ট 6 কোনে মাৰিছিল আমাৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ এলবাই মৰ্কেল
এতিয়া আমি নেক্সট কোৱেশ্চন চাওঁ আমাৰ নেক্সট কোৱেশ্চন হৈছে হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ মেটচেছ প্লেড ইন দ্য 2015 ইণ্ডিয়ান প্ৰিমিয়াৰ লেগ কম্পিটিশ্যন আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 50 এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য মোষ্ট ছাকচেছফুল কেপ্টেইন ইন দ্য আই পি এলৰ সকলোতকৈ ছাকচেছফুল কেপ্টেইন কোন হয় আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা এতিয়া আমি নেক্সট কোৱেশ্চন চাওঁ নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ ছিক্সাৰ কিং আমি কাক ছিক্সাৰ কিং বুলি কোৱা হয় মানে ভাবোঁ জানো বা মানে কোনে ছিক্স বেছি মাৰিছিল আমি কিং বুলি ভাবোঁ কাক আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি যুৱৰাজ সিং তো আজি আমাৰ এইখিনি ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীৰ লগত মানে শ্বেয়াৰ কৰি সেইটো মানে জনোৱাৰ সুযোগ কৰি দিব আৰু সেইটো কিন্তু আসাম পুলিচ এক্সামৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হয় এইটো আসাম পুলিচ আৰু SSC এইবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো যেহেতু এইটো কাৰেণ্ট এফেয়াৰ তো আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে জানিব পাৰে তো যদি ভিডিঅ'টোত নতুন হয় আপোনালোকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ